টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগ সংমণ্ডলৰ ঠিকাদাৰ আন্দোলন অসমৰ আন্দোলন নাই অসমৰ মানুহে আন্দোলন নকৰে অসমত আন্দোলন হে বুলি সদম্ভে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগ টংলা সংমণ্ডলত এয়া কি জল জীৱন মিছন আঁচনিৰ বিলৰ ধন নাপাই ক্ষোভত ফাটি পৰিছে শ শ ঠিকাদাৰ হয় নমস্কাৰ প্ৰথমতে সাংবাদিকসকলে ধন্যবাদ জনাইছো আমি আজি 6-7 মাহ ধৰি আমি বিলৰ কাৰণে অপেক্ষা কৰি আছিলো ইয়াতে মানে মাৰ্চ এন্ডিঙৰ শেষলৈকে পইচা আহিব বুলি কৈছিল আমি ৰৈ আছো আমি আহিব বুলি মানে ৰৈ আছো হঠাৎ গম পালো যে 19 তাৰিখৰ চেঞ্চনীখন দিলে দিয়াৰ পিছত এজনে কেনেকৈ 21 কোটি টকা পাব পাৰে আমিতো বহুত ঠিকাদাৰ আছে ইয়াতে কন্ট্ৰাক্টৰ আছো সেইমতে সকলোৱে আমাৰ মতে সকলোৱে পাব লাগিছিল যি অলপ পায় 2 লাখ হলেও পাক 3 লাখ হলেও সকলো আমি ঠিকাদাৰ সকলে লগ হৈ সেইখিনি দিলে আমি বহুতখিনি মানে সন্তুষ্ট হলো হয় এটাই আহ্বান জনাইছো যে অসম চৰকাৰক হেমন্ত বিশ্ব শৰ্মা ছাৰক তেওঁ যাতে এই তদন্তটো আমাৰ অতি সোনকালে দিব লাগে সেয়ে আমি সকলো ঠিকাদাৰে একগোট হৈছো আমি সকলো ঠিকাদাৰে যাতে পইচাটো পাব লাগে আপোনালোক 500 জন কন্ট্ৰাক্টৰ আছে 500 জনৰ পৰিৱৰ্তে এজন কন্ট্ৰাক্টৰ 500 জনৰ ভিতৰত আমাৰ এজন পাইছে আমি খুব দুখ পাইছো তাতে এইটো হ'ব নালাগিছিল কোনো দিনে আমি পোৱা নাছিল ইমান বছৰে কন্ট্ৰাক্টৰ কৰি আছো আমি পইচা পোৱা নাই হেনেকা হোৱা নাছিল এবাৰে প্ৰথম হৈছে সেয়ে মই সকলো অসম চৰকাৰ আহ্বান জনাইছো সোনকালে তদন্ত হ'ব লাগে সুপাৰ ফ্লপ জেজেএমৰ কাহিনী ৰাজ্যজনকভাৱে এজন ঠিকাদাৰে মোকলাই দিবলৈ সক্ষম হয় সমস্ত বিলৰ ধন প্ৰায় 20 কোটি 77 লাখ টকাৰ কিদৰে মোকলাই দিবলৈ সক্ষম হয় তাত ৰহস্যৰ গোন্ধ পাইছে অন্যান্য স্থানীয় ঠিকাদাৰসকলে সংবাদ মাধ্যমক ধন্যবাদ দিছো আমি মৰ্মান্তিক হৈছো যে আজি টংলা ডিভিজনৰ প্ৰথম আমি এনেকা ঘটনা দেখিবলৈ পাইছো যে চেন্ট্ৰেলে পইচা পঠাইছিলে আমি ইয়াতে বহুত 500-600 জন মানুহ আমি কন্ট্ৰাক্টৰ আছো সৰু সুৰা কিন্তু আজিকৈ লাগে আমি পেমেন্টটো পোৱা নাই কিন্তু চেন্ট্ৰেলে আমাক পেমেন্ট দিছিলে কিন্তু কেনেকৈ কাৰ কিবা হৈ গ'ল আমি নাজানো এজন মাত্ৰ কন্ট্ৰাক্টৰে টংলা ডিভিজনৰ পইচা পাবলৈ সক্ষম হ'ল হেতু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো ইয়াৰ উচিত তদন্ত হ'ব লাগে কাৰণ আমি বহুত ধাৰত আছো দুখত আছো কাৰণ বহুত কন্ট্ৰাক্টৰে বহুত দিনলৈকে আমি পেমেন্ট পোৱা নাই সেই কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি ইয়াৰ উচিত ব্যৱস্থা ল'বলৈ সঠিক বিচাৰ কৰি দিব বুলি আমি আশা বিশ্বাস কৰিছো মণ্ডল আপোনাৰ টংলা ডিভিজন তো আমি বহুত আশাৰে ৰখি আছিলো যে পেমেন্ট এটা পাম বুলি ইফালে আপোনাৰ ধৰক সবৰে ঈদ আহি আছে পৰববিলাক বিহু আহি আছে সবকে টকা পইচাৰ দৰকাৰ সবে ইমান কষ্ট কৰি কাম কৰিছে কাৰোবাৰ ধাৰ কৰিছে কাৰোবাৰ সুদত লৈছে এনেকুৱা ধৰণৰ বহুত কথা থাকে কাৰোবাৰ বেংকৰ লোন লৈছে এনেকুৱা ধৰণৰ কিছু পইচা আমাক চেন্ট্ৰেল গভৰ্ণমেণ্টে পইচাটো দিলে আপোনাৰ 21 কোটি 12 লাখ টকা তো 21 কোটি 12 লাখ টকা দিয়াৰ পিছত সেইখিনি টকা এটা অৰ্ডাৰ ওলাইছে যে আপোনাৰ প্ৰথমতে যে এজ এ হোল হিচাপে পইচাটো দিব লাগে সেকেন্ড সংসদীয় এটা অৰ্ডাৰ ওলাইছে আকৌ যে আপোনাৰ MBWSS কিবা মডেল ভিলেজৰ নামত টকাটো দিব লাগে বুলি তো 20 কোটি কিমান টকা তো বাকি কি আমি কি পইচা ইনভেস্ট কৰিছো আমি কি পইচা পাব নালাগে নেকি তো আমি মুখ্যমন্ত্ৰীক এটাই দাবী কৰো যে এইটো বিষয়ে ভাল এটা তদন্ত হ'ব লাগে যে কাৰ কাৰণে এই টকাটো এনেকুৱা ধৰণে বেলেগে এজন মানুহে লৈ গ'ল আমাৰ কি মনত দুখ নাই আমাৰ ঘৰ চলিব নালাগে তো সবৰেতো ঘৰ সংসাৰ আছে সবে চলিব লাগে তো সেইটো কাৰণে সবে আপোনালোকে স্যাংশন অৰ্ডাৰ এনেকুৱা কোনো দিন হোৱা নাই যে এবাৰ প্ৰথমতে আহিছে সব এজ এ হোল দিব লাগে বুলি নেক্সট বাৰ আকৌ সংশোধন হৈ কেনে এজন মানুহৰ এটা ঠিকাদাৰৰ নামত পেমেন্ট কৰিব লাগে সেইটো কোনো পৰ্যায়ে আমি মানি ললো যে এইটো বিষয়ে আমি আজি সামান্য কথা পাতিছো ইঞ্জিনিয়াৰৰ লগত ইঞ্জিনিয়াৰ কৈছে যে মোৰটো ভুল নাই মোক যেনেকুৱা অৰ্ডাৰ দিব মই সেনেকুৱা কাম কৰিম তো এতিয়া কথা হ'ল এইটো বিষয়ে উচিত তদন্ত হ'ব লাগে ডাঙৰ পৰ্যায়ে তদন্ত হ'ব লাগে তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ
অনুৰোধ কৰিলো যে চবে এইটো বিষয়ে অলপ গুৰুত্ব দিয়ক, কাৰণ বহুত অৱস্থা বেয়া চলি আছে কন্ট্ৰেক্টৰ বিলাকৰ, কোনো ডিপাৰ্টমেণ্টলি সেনেকুৱা পেমেণ্ট পোৱা নাই, চবৰে অৱস্থা বেয়া। অলপ আমি সেৱা কৰিলো যে চবে এইটো বিষয়ে অলপমান তদন্তৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰক। জবাবদিহি কৰিছে টংলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা। উল্লেখ্য যে জেজেএমৰ নামত টংলা সংমণ্ডললৈ কেন্দ্ৰীয় চৰকাৰী আবণ্টন দিছিল প্ৰায় 22 কোটি টকা। আমাৰ এই আবণ্টন হৈছিল, তাৰে 20,70,00,000 টকা আমাৰ MVS নামত দিয়া হৈছে আৰু আপোনাৰ 22,26,000 টকা আমাৰ টিপে থাৰ্ড পাৰ্টি পেমেণ্ট এটা আছে, আৰু আগৰ আমাৰ এটা ৰৈ যোৱা বিল কিবা কাৰণে চেংচনটো আমাৰ অহা নাছিল 11.89 শ্যামল দেৱনাথৰ নামত, সেই পেমেণ্টটোৱে আছে। এই গোটেইখিনি আমাক তেনেকে ভাগ কৰি দিয়া আছে। আৰু ইয়াৰ আগতেও আমি যিখিনি চৰকাৰৰ পৰা আমি কণ্ট্ৰেক্টক যেতিয়া পেমেণ্ট কৰোঁ, চৰকাৰৰ পৰা সেই স্কিমৰ যিখিনি আমাৰ চেংচন আহে সেইমতে আমি পেমেণ্ট কৰোঁ। গতিকে এই পেমেণ্টখিনি আমি সেইমতেই কৰিবলৈ বাধ্য হওঁ। কি ৰহস্য ছাৰ, কোনোবা নিৰ্দিষ্ট ব্যক্তিক কেইজনক পেমেণ্ট কৰিলে আৰু বাকী ইমান কণ্ট্ৰেক্টৰখিনিক যে পেমেণ্ট দিলে, তাৰ আঁৰত ছাৰ কিবা ৰহস্য আছে? সেই বিষয়ে মই ইমান ক'ব নোৱাৰিম, কাৰণ এইটো ধৰক ওপৰৰ পৰাই যিহেতু আহি মানে আপোনাৰ মোৰ আমাৰ MD ছাৰে যিহেতু এইখনত চহী আছে, গতিকে তাৰ ওপৰত মই বিশেষ ক'বলৈ মানে অৰ্ডাৰটো কোনে দিছে আপোনাক? আমাৰ যিটো প্ৰচেছত যেনেকে আগতেও যেনেকে আহে সেইমতে আমাৰ ফাণ্ডটো চেংচন হৈ আহিছে। আপোনাৰ নিজৰ পৰ্যায়ৰ পৰা হোৱা নাই? মোৰ নিজৰ পৰ্যায়ৰ পৰা ইয়াত হ'বলগীয়া একোৱেই নাথাকে, কাৰণ আমাৰ ধৰক এই গোটেইখিনি আজিকালি স্বচ্ছ, অনলাইনত চবখিনি ৰিফ্লেক্ট হৈ যায়। আমাক কোনটো স্কিমত কিমান পইচা দিবলগীয়া থাকে সেইটো ইয়াৰ আগতেও ধৰক আজি 2-3 বছৰ ধৰি জেজেএমৰ যিমানখিনি ধৰক আমি কাম কৰি আছিলো সেইমতেই কৰি আছো, আৰু এইবাৰো সেইমতেই সাৰোগত কৰি যেনেকে যিমতে চেংচন আহিছে সেইমতে আমি পেমেণ্ট কৰিছো। প্ৰথম পৰ্যায়ত এটা বেলেগ অৰ্ডাৰ আহিছিলে, তাৰপিছত আকৌ কি ৰহস্যত আকৌ দ্বিতীয় পৰ্যায়ৰ অৰ্ডাৰ আহিলে? সেই বিষয়ে মই ঠিক অৱগত নহয়, কাৰণ প্ৰথম পৰ্যায়ত যিটো আহিছে তাৰপিছত ধৰক কেতিয়াবা কিবা হ'বও পাৰে কাৰণে সংশোধনী এখন অৰ্ডাৰ দিছে, আমাক পৰিজ্ঞানম এটা দিছে, আৰু পিছত আপোনাক এই যিটো আপোনাৰ থাৰ্ড পাৰ্টি আৰু হেৰিয়াৰ পেমেণ্টটো লগ কৰি পেলাই একেলগে আবণ্টনটো দিছে। এইবাৰ ছাৰ মেইলবিলাক বিশেষকৈ যিবিলাক অৰ্ডাৰ আহে সেইবিলাক মেইলত দিয়ে, কিন্তু এইবাৰ বাই হেণ্ড কিহৰ কাৰণে আহিলে? নাই, কিছুমান মেইলত আহিছে, 2-এটা আহিছে, চব অহা নহয়, আৰু 2-এখন আমি হেৰি আমাৰ বাই হেণ্ড ক'তো নহয়, আমি হোৱাটছআপতো পাওঁ, তেনেকুৱা হয়। কেতিয়াবা আগতো মেইল কিছুমান আমাৰ হেৰাই যায়, কিছুমান বস্তু মেইলত আমি বিচাৰি নাপাওঁ। এতিয়াও যদি আমি বিচাৰি নাপাওঁ তেতিয়া চেংচনটো আকৌ আমি চিফ ইঞ্জিনিয়াৰ অফিচত খবৰ কৰি পেলাই তেতিয়া মেইলটো কালেক্ট কৰোঁ, তেনেকুৱা হৈ যায়। টংলা সংমণ্ডলৰ আণ্ডাৰত কিমানখিনি ছাৰ কণ্ট্ৰেক্টৰ এতিয়া পেমেণ্ট কৰিব লগা? টংলা সংমণ্ডলৰ অধীনত এতিয়া সদ্যহতে মই যিখিনিলৈকে চেংচন পাইছো, মোৰ 80 কোটি টকাৰ ওপৰো পেমেণ্ট কৰিবলগীয়া আছে। লাষ্ট চেংচনখিনি মই ইমান চোৱা নাই, এতিয়া মুঠতে 80 কোটি টকাৰ ওপৰত মই পেমেণ্ট কৰিবলৈ বাকী আছে। চেংচনিং আছে ছাৰ, মানে আমি পেমেণ্ট কৰিবলগীয়া হৈ আছে। মই অকণমান যদি হেৰি হয় মই শুদ্ধকে একজেক্ট হিচাপটো পিছত মই দিব পাৰিম। কি হ'ব ছাৰ এতিয়া কণ্ট্ৰেক্টৰ? এনেতো সেইটো হয়, কাৰণ আমি কণ্ট্ৰেক্টক লৈয়ে চলিব লাগিব। গতিকে ময়ো এই বস্তুটোত ধৰক আমি কণ্ট্ৰেক্টক পেমেণ্ট কৰিব পাৰিলে ভাল পাম, কাৰণ চবৰে এতিয়া বিহু আহি আছে, ঈদ আহি আছে, গতিকে চবেই পেমেণ্ট পালে আমিও নিশ্চয় ভাল পালোহেঁতেন। কিন্তু এতিয়া আমি চৰকাৰে যেনেকে আমাক পেমেণ্ট কৰিব দিছে, বোধহয় চৰকাৰৰ কিবা এটা তেওঁলোকৰো এটা পলিচি থাকিব পাৰে, সেইটো বিষয়ে মই ইমান অৱগত নহয়, কাৰণ তেওঁলোকৰ এটা হয়তো এইখিনি কণ্ট্ৰেক্টৰকো দিব, কিন্তু ধৰক দুদিনমান দেৰি হ'ব পাৰে, কিন্তু এটা পলিচি লৈহে যিহেতু চৰকাৰে কাম কৰে, গতিকে সেই পলিচি মতে কৰিছে, গতিকে চৰকাৰ পলিচিৰ ওপৰত মোৰ বিশেষ ক'বলগীয়া নাথাকে। তাৰমানে আপোনাক যেনেকে পেমেণ্ট কৰিব মই তেনেকে কৰিম, কিন্তু যদি সেই তেনেকে পেমেণ্ট কৰিব দিছে তাৰ বাহিৰে যদি মোক কৰাহেঁতেন তেতিয়া মোক কোনোবাই আপোনালোকে জবাবদিহি কৰিব পাৰিলেহেঁতেন। কিন্তু ধৰক মই এতিয়া সেইমতে মই পেমেণ্ট কৰিবলৈ বাধ্য, কাৰণ কিছুমান বস্তু আমাৰ ৰুল ৰেগুলেশ্যনত থাকে যিহেতু, গতিকে মই যদি তাৰ ব্যতিৰেকে বেলেগ কাম কৰোঁ তেতিয়া মোৰ কাৰণে অলপ অসুবিধা হৈ যায়। শ ঠিকাদাৰক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি এজন ঠিকাদাৰক কিয় মুকলি কৰি দিলে ধন, তাৰ তদন্ত বিচাৰিছে ঠিকাদাৰসকলে। তদুপৰি বন্ধৰ দিনত সকলোকে অন্ধকাৰত ৰাখি বিলৰ কাম কৰা বুলি অভিযোগ তোলে দুৰ্বৃত্তীয় ঠিকাদাৰসকলে।